আজি আগষ্ট মাহৰ 29 তাৰিখ 2024 আসাম এছেম্বলিত আমাৰ মণিপুৰী ভাষাক অসমত এছ'চিয়েট লেংগুৱেজ হিচাপে স্বীকৃতি পালে। আমি মণিপুৰৰ বাহিৰত থকা মণিপুৰীবিলাকে আসাম চৰকাৰ, স্পেচিয়েলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ লক্ষীপুৰৰ বিধায়ক মাননীয় শ্ৰীযুত কৌশিক ৰায়, আমি সব অসমত থকা যিমান মণিপুৰী মেইটেই আছে তেখেতৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ। আজি পাছ কৰা এই আইন অসমত কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি এবং হোজাই জিলাত প্ৰচলিত হ'ব। এই ডিমাণ্ড অসমত থকা মণিপুৰীবিলাকে বহুত দিনৰ ডিমাণ্ড আছিল। আপোনালোকে হয়তো মনত পৰিব, প্ৰথমে 1956 প্ৰথম মণিপুৰী ভাষাত প্ৰাইমাৰী লেভেলত আমি পঢ়া-শুনা কৰিবলৈ সুযোগ তেতিয়াৰ আসাম চৰকাৰে দিছিলে। তাৰপিছত 1977 মণিপুৰী ভাষা দিয়ে আমি মণিপুৰী মিডিয়াম স্কুলবিলাকে মেট্ৰিক পৰীক্ষা দিবলৈ সুযোগ পাইছোঁ। তাৰপিছত 1992 আগষ্ট মাহতে আমাৰ অসম ভাৰত চৰকাৰে মণিপুৰী ভাষাক 8th শিডিউলত অন্তৰ্ভুক্তি কৰা হ'ল। তাৰপৰাই আমি আসাম চৰকাৰক সদায় ডিমাণ্ড কৰি আহিছোঁ যে আমাৰ ভাষাক স্বীকৃতি দিব লাগে। আমি যেহেতু অসমৰ খিলঞ্জীয়া, আমাৰ ভাষা যেহেতু 8th শিডিউলত অন্তৰ্ভুক্ত কৰা হৈ গ'ল, তাৰ কাৰণে অসমত থকা মণিপুৰী ভৱিষ্যতৰ কাৰণে ভাষা ৰিকগনাইজ কৰিবলৈ আমি আসাম চৰকাৰে ইমান দিনৰ পৰা অনুৰোধ কৰি আহিছোঁ। আমাৰ অত্যন্ত সৌভাগ্যৰ কথা, বৰ্তমান বিজেপি চৰকাৰে আমাৰ কথাবিলাক শুনিছে এবং মৰমৰ লগত দেখি এতিয়া আমাৰ ভাষাক অসমত থকা আসামিজ, বেংগলী, বড়োৰ লগতে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে অন্তৰ্ভুক্ত কৰি দিছে। যাৰ কাৰণে আমাৰ মণিপুৰী ল'ৰা ছোৱালীবিলাকে যেতিয়া চেণ্ট্ৰেল এবং সেমি চেণ্ট্ৰেল চাকৰি, তাৰমানে বেংকিং অথবা পোষ্টেল ছাৰ্ভিচ দিওঁতে সুবিধা পাব। কাৰণ আগতে এটা কণ্ডিশ্যন আছিলে যে ল'ৰা ছোৱালীবিলাকে যদি পৰীক্ষাও পাছ কৰে, তাৰ উপৰিতো এই 3টা ভাৰ্নিকুলাৰ লেংগুৱেজৰ ওপৰত এটা লেংগুৱেজত পাছ কৰিব লাগিব। আমাৰ মণিপুৰী ল'ৰা ছোৱালীয়ে যিহেতু অসমীয়া, বেংগলী এবং বড়ো নাজানে, তাৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এবং সেমি চেণ্ট্ৰেলত বহুত চাকৰি আমি দিব নোৱাৰিলোঁ। কিন্তু বৰ্তমানে আসাম চৰকাৰে মণিপুৰী ভাষাক এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়াৰ পিছতে এতিয়া অসমীয়া, বঙালী, বড়োৰ লগতে মণিপুৰী ভাষাও আমি পৰীক্ষা দিব পাৰিম। এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা সুবিধা আমাৰ ল'ৰা ছোৱালীবিলাকে পাব। তাৰ উপৰিও এই আইনৰ ভিতৰত বহুত সুযোগ সুবিধা দি আছে। এই সুযোগ সুবিধা দিব হয়তো অলপ টাইম লাগিব পাৰে, কিন্তু যিমানেই যি হওক আসাম চৰকাৰে আমাৰ এই পদক্ষেপৰ কাৰণে আমি অসমত বসবাস কৰা, আমি 200 বছৰ ধৰি অসমত বসবাস কৰি অহা মণিপুৰীবিলাকৰ বহুত সুবিধা হ'ব। তাৰ কাৰণে আমি সকলো মণিপুৰী সমাজ সম্প্ৰদায়ৰ ফালৰ পৰা আসাম চৰকাৰে, বিশেষ করে আমার মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা এবং লক্ষ্মীপুরের বিধায়ক শ্রী কৌশিক রায় মহাশয়কে আমি ধন্যবাদ জানাইছো।